Hello, good morning student. Aji question number 5 lesson 2 question number 5 to পঢ়াম ইয়াতে দিয়া আছে ঘড়ী ছবি দিয়া আছে আৰু ইয়াতে সময় বিলাক দিয়া আছে 6 am am হৈছে ৰাতিপুৱা 6 am ৰাতিপুৱা 6 বাজি I wake up মই হাৰ পালো 6 বাজি ইটো 15 মিনিট ইটো am ইটো ৰাতিপুৱা I brush my teeth মই মোৰ দাঁত মাজিলো এইটো 6 বাজি 30 মিনিট am এইটো ৰাতিপুৱা I have a bath মানে গা ধোৱা মই গা ধুলো কেতিয়া ধুইছে 6 বাজি 30 মিনিটত তাৰ পিছত 7 বাজি 7 am I eat breakfast হৈছে ৰাতিপুৱাৰ আহাৰ 7 am I eat breakfast মই ৰাতিপুৱা আহাৰ খালো 8 am এইটো 8 বাজি ৰাতিপুৱা 8 বজা I go to school মই বিদ্যালয়লৈ গলো 3 pm হৈছে আবেলি I return from school মই বিদ্যালয়ৰ পৰা উভতি আহিলো 4 pm হৈছে আবেলি 4 বজা I play with my friends মই মোৰ লগৰীয়াৰ সৈতে খেলিলো 7 pm I study মানে পঢ়া মই পঢ়া শুনা কৰিলো 9 pm হলে এটো নিশা হ'ব ৰাতি I go to bed মই শুবলৈ গলো ইয়াতে কিছুমান খালি ঠাই আছিল ইয়াত সময়বিলাক দিয়া আছিল 8 6 am I to দিয়া আছিল 8 7 am 8 4 pm 8 9 pm ইয়াতে আছিল 8 6 am I ইয়াতে 6 বজাত কি কাম কৰিছিল তাই 6 বজাত কি কৰিছিল I wake up ইয়াতে I to দিয়া আছে কিন্তু wake up to দিয়া নাই তেনেহলে 6 বজাত তাও কি কৰিছিল I wake up 8 7 am I দিয়া আছিল ইয়াতে 7 বজাত কি কৰিছিল 7 বজাত am ত I eat breakfast ইয়াতে কি হ'ব 8 7 am I eat breakfast 8 4 pm I ইয়াত 4 pm ত কি কৰিছিল হিয়তে খেলিছিল I play with my friends মই বন্ধুৰ সৈতে কি কৰিছিল খেলিছিল তাৰ পিছত 8 9 pm I 9 pm ত কি কৰিছিল শুবলৈ গৈছিল তেনেহলে ইয়াত কি হ'ব I to দিয়া আছিল তাত go to bed ইয়াতে কি হ'ব I go to bed তাৰমানে শুবলৈ গৈছিল তাও বেটত আজি ইমানখিনিয়ে হ'ল তাৰ পিছদিনাখন বেলেগটো পঢ়াম থ্যাংক ইউ